দিনাই মই চেষ্টা কৰোঁ কংক্ৰিটৰ মাজৰ পৰা আপোনালোকক অলপ সময়ৰ বাবে সেউজীয়াৰ মাজলৈ লৈ যাবলৈ। আৰু আজিও মই আপোনালোকক লৈ যাম কাজিৰঙালৈ। বলকচোন যাওঁ। মই বৰ্তমান উপস্থিত হৈছোহি বুঢ়াপাহাৰ ৰেঞ্জত আৰু বুঢ়াপাহাৰ ৰেঞ্জৰ পৰিৱেশটো মই আপোনালোকক মোৰ ব্লগৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। চাওকচোন। পৰ্যটকৰ বাবে বহুত ভাল খবৰ এটা আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত নতুনকৈ সংযোজিত হোৱা বান্দৰডুবি বনাঞ্চল আৰু চিৰাং পাহাৰৰ ট্ৰেকিং পৰ্যটকৰ বাবে মুকলি কৰিছে। এতিয়া আৰু আপোনালোকে পলম কৰিব নালাগে। কাজিৰঙালৈ আহি বুঢ়াপাহাৰ বনাঞ্চলৰ নান্দনিক পৰিৱেশ উপভোগ কৰিব পাৰিব। কেইদিনমানৰ আগত মই যে মোৰ ব্লগৰ জৰিয়তে চিৰাং পাহাৰত ট্ৰেকিং কৰিছিলোঁ আৰু আপোনালোককো লৈ গৈছিলোঁ, মনত আছেনে? এতিয়া পৰ্যটকৰ বাবে চিৰাং পাহাৰৰ ট্ৰেকিং মুকলি কৰিলে। তাৰমানে আপোনালোকো এতিয়াৰে পৰা আহি চিৰাং পাহাৰত ট্ৰেকিঙৰ মজা ল'ব পাৰিব। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আশা বৰদলৈ বা। আৰু আশা বৰদলৈ বায়েনো কি কয় পৰ্যটকসকলক, আহকচোন তেওঁৰ পৰাই শুনো। বা কওকচোন। নমস্কাৰ। মই সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোক ইয়ালৈ আহক। খুব এটা সুন্দৰ পৰিৱেশ। আজি নতুনকৈ আমাৰ এটা চিৰাং পাহাৰৰ পৰা ট্ৰেকিং আমাৰ আজি ফিতা কটা হৈছে। আৰু দ্বিতীয়তে অলপতে মই গৈ আহিলোঁ এখন কাৰ্বি ঠাই আখল, কাৰ্বিসকলৰ আখলত গৈ আহিলোঁ। চিৰাণ আহেম, মোৰ হয়তো অকণ স্পেলিংটো মানে উচ্চাৰণটো মোৰ অকণমান হ'ব পাৰে। ইমান এটা সুন্দৰ পৰিৱেশ একেবাৰে ওচৰতে আছে। গতিকে এইটোৱে আমাৰ টুৰিষ্টসকলক, টুৰিষ্ট অপাৰেটৰসকলক টুৰিজিমৰ ক্ষেত্ৰত যথেষ্ট আগুৱাই নিব বুলি মই আশাবাদী। আৰু ইমান সুন্দৰ এটা পৰিৱেশ আমাৰ মহন্ত ডাঙৰীয়াই, কেশৱ মহন্ত ডাঙৰীয়া, তেখেতে এটা ভাষণত এটা কথা কওঁতে মোৰ খুব ভাল লাগিলে যে যেতিয়া বাহিৰৰ পৰা লোক আহে বা নীতিন গাডকাৰী মহোদয় আহিলে, এইফালৰ পৰা গৈ পেলাই তেওঁ খুব সোনকালে ঘূৰি অহাৰ প্লেন কৰিছিলে, কিন্তু আহিব নোৱাৰিলে। ইমান সুন্দৰ পৰিৱেশ, ইমান সুন্দৰ ঠাই। আৰু লগতে আমাৰ কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগ ডাঙৰীয়াৰ মুখেৰে গম পাইছিলোঁ মই ৰাতিপুৱা আহোঁতে যে ইয়াত এখন তেনেকুৱা ট্ৰেকিঙলৈ এখন গাঁও যায়, এখন খাচী গাঁও, য'ত খুব দুটা জুৰি পাৰ হৈ পেলাই সেই 1.5 ঘণ্টামান লাগে তালৈ যাওঁতে। আৰু তাত খুব সুন্দৰ খোৱা বোৱাৰ এটা ট্ৰেডিশ্যনেল ডিছ পোৱা যায়। আৰু তাত এতিয়া তেওঁলোকে গছ কাটি খুব সুন্দৰকৈ জালুক, খাচিয়াপুঞ্জী তেওঁলোকে জালুকৰ কাম কৰিছে। আৰু লগতে য'ত মই গ'লোঁ কাৰ্বি ঠাইখন, য'ত আমাৰ খুব ট্ৰেডিশ্যনেল কাৰ্বি ডিছ পোৱা যায়, মোৰ আটাইতকৈ ভাল লাগিলে যে সেইখিনি মই যিটো আমাৰ মহকুমাধিপতি ডাঙৰীয়াৰ মুখেৰে শুনিলোঁ, সেইখিনি জেগাত ইমান সুন্দৰকৈ তেওঁলোকে লোকসকলক শিকাইছে, বুজাইছে, এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে যাতে টুৰিষ্টসকল আহিলে তেওঁলোকক সম্ভাষণ জনাব পাৰে। সেইটো সঁচাকৈ শলাগিবলগীয়া খুব সুন্দৰ ঠাই। অনুৰোধ কৰিছোঁ আপোনালোক বিভিন্ন ঠাইলৈও যাওক, মই মানা নকৰোঁ, কিন্তু বিশেষকৈ আপোনালোকৰ গাতে লাগি থকা এই কলিয়াবৰ সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আপোনালোক আহক। ধন্যবাদ বা। কাজিৰঙালৈ আহি যদি জীপ চাফাৰী নাইবা হাতী চাফাৰী নকৰোঁ, তাৰ মজাই নাথাকিব। গতিকে ব'লক জীপ চাফাৰী কৰি বুঢ়াপাহাৰ বনাঞ্চলৰ ভিতৰলৈ যাওঁ। মই এতিয়া কাজিৰঙাৰ ভিতৰলৈ আহি আছোঁ আৰু এয়া মোৰ প্ৰথম জীপ চাফাৰী। চাওকচোন আমি কোন কোন আহি আছোঁ। পংকজ দা আছে, কলপিনে আছে, ৰাজদাও আছে। চাওঁ দেখুৱাই দিওঁ। ৰাজদা আছে। পিছত আৰু কেইখনমান গাড়ী আহি আছে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তদেৱ পিছৰ গাড়ীত আহি আছে। আশা বৰদলৈ বা আহি আছে। বিতুপন নেওগ ছাৰ আহি আছে। প্ৰথমবাৰৰ কাৰণে জীপ চাফাৰী কৰিছোঁ, ইয়াত ভাল লাগিছে নিশ্চয়। আগতে কৰিছিলোঁ হাতীত, কিন্তু এইবাৰ জীপত আহিছোঁ, ভাল লাগিছে। মজা লাগিছে দেই। আৰু ইহঁতে কেনেকুৱা লাগিছে কৈ দিয়া। মজা লাগিছে।
আমি এতিয়া বান্দৰ দেখিলোঁ, মানে বিভিন্ন প্ৰজাতিৰ বান্দৰ দেখিলোঁ, হৰিণ দেখিলোঁ, তাৰপাছত বনৰীয়া মহ দেখিলোঁ। এতিয়া আহি আমি এতিয়া ব্ৰহ্মপুত্ৰৰ কাষ পালোহি। একেবাৰে নিচেই কাষতে আছে ব্ৰহ্মপুত্ৰ। দেখুৱাই দিয়াচোন অকণমান। মই বৰ্তমান উপস্থিত হ'লোহি ডিফলু শিবিৰত, আৰু এয়া চাওক কিমান ধুনীয়া। কাষত একেবাৰে নিচেই কাষতে আছে মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়া আমি আহি আছোঁ। আমাৰ লগত আছে আশা বৰদলৈ বা, তাৰপাছত মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আছে আমাৰ লগত, বিতুপন নেওগ ছাৰ আছে আমাৰ লগত, বন বিভাগৰ বহুকেইজন বিষয়া আছে আমাৰ লগত, আৰু গুৱাপাহাৰ ৰেঞ্জত এতিয়া উপস্থিত থকা গোটেইখিনি আহি ইয়ালৈকে আহিছে। চাওকচোন পৰিৱেশটো কিমান ভাল লাগিছে। মই এতিয়া ডিফলু বন শিবিৰত আছোঁ, আৰু ইমানেই ধুনীয়া মই আপোনালোকক কৈ শেষ কৰিব নোৱাৰিম। এবাৰ পৰিৱেশটো চাওক, আপোনালোকে গম পাব। নিচেই কাষতে আছে মহাবাহু ব্ৰহ্মপুত্ৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আহি জীপ চাফাৰী কৰি ভিতৰলৈ আহিছোঁ, আৰু কাষতে মহাবাহু ব্ৰহ্মপুত্ৰ। সেউজীয়াই সেউজীয়া, চাৰিওফালে কেৱল সেউজীয়া, আৰু ইমানেই ধুনীয়া মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। কেইগৰাকীমান বনকৰ্মী আমাৰ লগত আছে, আৰু তেওঁলোকক মই এতিয়া কেইটামান কথা সুধিব বিচাৰিম। ইয়াতে এইখিনি জেগালৈ প্ৰধানকৈ কি কি জন্তু আহে? এইডোখৰ জেগাত গঁড়, গঁড়, হয়। তাৰপৰা এই নদীতে বাঘো আহে, এতিয়া বাঘো আহে ইয়ালৈ। জীৱ জন্তুৰো মানে যিখিনি আছে এইখিনি ইয়ালৈ অহা যোৱা হৈ থাকে। আৰু চৰাই ইয়াতে বেছিকৈ আছে? চৰাই বেছি আছে। চৰাই কি কি চৰাই আছে? চৰাই আছে, ধনেশ চৰাই আহে। হয়। ভাল লাগিছে। ডিম্পি ব্লকত দুআষাৰ ক'বলৈ পাইছোঁ, তাতকৈ আৰু সুখী একো নাই আৰু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰি আমি এতিয়া উভতি আহি আছোঁ, আৰু আমাৰ পিছত যিখন জীপ দেখিছে তাত আহিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মহকুমাধিপতি ছাৰ বিতুপন নেওগ ছাৰ আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ পি শিৱকুমাৰ ছাৰ আছে, আশা বৰদলৈ বা আছে, আৰু যদি সম্ভৱ মই আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। লগতে ডিম্পি মহন্ত পেজটো কিন্তু ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু মোৰ ইউটিউব চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।